ভিতৰত হ'ব লাগিব কি কোৱালিফিকেশ্যনৰ কাৰণে কিমান টকা পাব কি ধৰণৰ ব্যৱস্থাৰ কাৰণে কিমান পাব 2 লাখ কোনে কোনে পাব 3 লাখ কোনে পাব 5 লাখ কোনে পাব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে 1 লাখ যুৱক যুৱতীক প্ৰথম বৰ্ষত আৰু তাৰ পিছৰ আৰু 1 লাখ যুৱক যুৱতীক কেনেধৰণে স্বনিয়োজন বা আত্মনিৰ্ভৰ কৰিব পৰা যায় তাৰ কাৰণে এক বিস্তৃত আলোচনা কৰা হয় আৰু এই আলোচনাত আমি প্ৰথম বছৰত 1 লাখ যুৱক যুৱতীক তেওঁলোকৰ দিয়া প্ৰজেক্ট অনুযায়ী বা তেওঁলোকৰ কোৱালিফিকেশ্যন এণ্ড তেওঁলোকৰ এক্সপিৰিয়েঞ্চ অনুযায়ী 2 লাখ 3 লাখ আৰু 5 লাখ টকা দি জীৱ টকাৰ 50% সম্পূৰ্ণ অনুদান বা গ্ৰেণ্ট হিচাপে পাব আৰু 50% সুদবিহীন লোন হিচাপে পাব আৰু এই সুদবিহীন লোনৰ যি অংশ সেই অংশটো প্ৰথম 5 বছৰ দিব নালাগে য'ত মনিটৰিং পিৰিয়ড হিচাপে 5 বছৰ পাব আৰু 5 বছৰৰ পিছত একেবাৰে সামান্য মান্থলি ইনষ্টলমেণ্টত তেওঁ এটা দীঘলীয়া দিনলৈকে দি থাকিব গতিকে এই যিটো আঁচনি এই আঁচনিৰ জৰিয়তে আমি ভাবোঁ যে 1 লাখ যুৱক যুৱতীক অতি সুন্দৰভাৱে আত্মসংস্থাপন কৰাবৰ কাৰণে এটা সুন্দৰ প্ৰচেষ্টা হ'ব যিটোক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে আমি নামাকৰণ কৰিছোঁ আৰু মই এই আঁচনিটো যেতিয়াৰ পৰা আৰম্ভ হ'ব আমি আশা ৰাখিছোঁ যে এই মাহৰ 23-24 তাৰিখৰ ভিতৰত আমাৰ ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম আৰম্ভ হ'ব আৰু সিদিনাখন ৰেজিষ্ট্ৰেশ্যন পৰ্টেল যেতিয়া মুকলি কৰা হ'ব সিদিনাখনে আমি গোটেই ইয়াৰ গাইডলাইন বা কি ধৰণে হ'ব সেইখিনি আমি আপোনালোকৰ মাধ্যমেৰে আমি জনাম প্ৰথম অৱস্থাত এইখিনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁলোকৰ কিমান ৰেজিষ্ট্ৰেশ্যন হ'ল এই গোটেই বস্তুটোৰ পৰাই আমি পিছলৈকে ষ্টেপ বাই ষ্টেপ কামখিনি আগবাঢ়ি গৈ থাকিম চাওক এতিয়ালৈকে সেই কথাবিলাক সম্পূৰ্ণ সঠিক হৈ অহা নাই কিন্তু অহা 23 তাৰিখে যেতিয়া এই অনলাইন ৰেজিষ্ট্ৰেশ্যন মুকলি হ'ব সিদিনাখন বয়স কিমানৰ পৰা কিমান বয়সৰ ভিতৰত হ'ব লাগিব কি কোৱালিফিকেশ্যনৰ কাৰণে কিমান টকা পাব কি ধৰণৰ ব্যৱস্থাৰ কাৰণে কিমান পাব 2 লাখ কোনে কোনে পাব 3 লাখ কোনে পাব 5 লাখ কোনে পাব এই গোটেই ব্যৱস্থাটো সিদিনাখন আপোনালোকক এটা ৰেজিষ্ট্ৰেশ্যন